শাসনদময় জীৱনৰ বিয়লি বেলাত হেঁপাহৰ নীলা বিচাৰি একাজলি সেন্দুৰীয়া আবেলিৰ প্ৰহৰত পাৰ হয় হেজাৰ মুহূৰ্ত। ৰ'দ ভাল পোৱা শৰীৰবোৰে অৱকাশ বিচাৰি সেউজীয়াৰ বুকুত নদীৰ বালিচৰত। এয়া শুনি আছে ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ। যিহেতু মই মেঘাই আজি অনুভৱৰ পৃষ্ঠা সজাব বিচাৰিছোঁ আপোনাৰ জীৱনৰ হেঙুল বৰণীয়া প্ৰহৰ আবেলিটোলৈ। নতুনৰ ছবি অঁকাৰ মানসেৰে বাট চাই নতুন দিনৰ সূৰুজ উদয় হোৱালৈ অষ্টমিত সূৰুজে মেলানি মাগে আকৌ অহাৰ প্ৰতিশ্ৰুতি দি। তেন্তে আহক আমি আগবাঢ়ো এটি সুমধুৰ গীত লৈ। মেঘালী আকাশৰ জোনাকত জীৱনৰ সাথৰ উত্তৰ আবেলি। পুৱা নোপোৱাৰ হিচাপ এৰি উদাসী সপোনৰ মোহনা দৰিয়ালি বলুকাৰ ধুমুহা যেন এজাক জীৱনৰ ধুমুহাৰ মায়াবিনী নাচোন। মই মেঘা আছোঁ আপোনাৰ অনুভৱেৰে সেন্দুৰীয়া হোৱা আবেলিটোলৈ আজি অনুভৱৰ পৃষ্ঠা সজাই। শুনি আছে এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু একমাত্ৰ স্থানীয় হিট মিউজিক ষ্টেচন কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ। আবেলি এন্ধাৰৰ প্ৰাক্ষণ, হয়তো প্ৰেমৰ, জীৱনৰ বা মৃত্যুৰ। নিশাৰ গানত শেৱালিৰ সুবাস আৰু এজাক পপীয়া তৰাৰ নাচোন। আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি আনে যোৱা বাটে। এয়া অসমৰ সুৰীয়া মাটিৰে জীপাল হৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ হিট মিউজিক ষ্টেচন ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ। আপোনাৰ একালৰ অনুভৱবিলাসী আবেলিবোৰ আকৌ এবাৰ জীপাল কৰাৰ মানসেৰে মই মেঘাই আজিৰ অনুভৱৰ পৃষ্ঠা সজাইছোঁ। হেৰুৱা স্বপ্নৰ আৰ্তনাদ শুনি ঘৰচিৰিকাই চিঞৰে। বহু কথা নোপোৱাৰ বেদনাত দিনান্তৰ হয় জেতুকা বুলীয়া আবেলিৰ অনুৰোধত। মন যায় আবেলিটো পকেটত ভৰাই কাছাৰী ঘাটত বিসৰ্জন দিবলৈ। হয়তো ঈৰ্ষা হ'ব পাৰে, জীৱন থাকিলে এয়াইতো স্বাভাৱিক। শব্দৰ খোজত হেঁপাহৰ আবেলি জিলিকি থকাৰ উশাহ প্ৰবল এয়া এক ক্ষুদ্ৰ প্ৰয়াস। শুনি আছে ইয়াৰ ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ, যি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু একমাত্ৰ স্থানীয় হিট মিউজিক ষ্টেচন, আৰু য'ত মই মেঘা আজিৰ এই নিশাটিত আপোনাৰ সৈতে আছোঁ, আপোনাৰ কাষত। আজিৰ হেঙুল বৰণীয়া জীৱনৰ আবেলিটোৰে অনুভৱৰ পৃষ্ঠা সজাইছোঁ আপোনাৰ নামত। খিৰিকীৰ জলঙাৰে সৰি পৰে আবেলিৰ কিৰণ। সময়ে দেওধনী নৃত্য কৰে নুপুৰৰ ৰুণজুণ লহৰত। নাহৰৰ কুমলীয়া বৰণে চৌপাশত সিঁচি দিয়ে জীৱনৰ গান। যৌৱনৰ গজালি মেলে, ক্ৰমশ বাহলৈ উৰে বিহগী প্ৰাণ। টুপ টুপকৈ বৰষুণ সৰে আৰু পাণবজাৰত দাম দৰ উঠে বহু কটনীয়ানৰ আবেলিৰ ফুটপাথত। ফেঞ্চিত গাভৰু হয়
ফুটপাথৰ বনেজ পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা লুইটো গলিলে হেঙুল বৰণীয়া প্ৰহৰত এয়া শুনি আছে ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ য'ত মই মেঘাই আজি অনুভৱৰ পৃষ্ঠা সজাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ চহৰৰ হেঙুল বৰণীয়া আবেলিৰ ৰেঙনিবোৰ লৈ বেলিভিউত প্ৰেমৰ আবাহন শৰাইঘাটত ৰঙৰ মেলা শেষ প্ৰহৰৰ উদযাপন জালুকবাৰীত কৃষ্ণচূড়াৰ প্ৰেম নিবেদন সোণাৰুৰ হালধীয়া পাহিৰ মুহত এনেকৈয়ে মহানগৰীত চলে সঁচা প্ৰেমৰ লুনিয়া শিহৰণৰ নিতাল নিশা কাৰণ আবেলিবোৰ মহানগৰীত অত্যাধুনিক ষ্ট্ৰীট লাইটৰ বিলাপত চকুলো হৈ বৰষুণৰ ট্ৰেজেডি ডাৱৰৰ ফাকে ফাকে সাজ লগা বেলা बंदिया तू मुंह मोड़ के ना जा बंदिया तू मुंह मोड़ के ना जा बंदिया दहलीज लांग के আমি পোহৰৰ ছায়া আবেগৰ মায়া ৰ'দ পালে হাঁহো আৰু বৰষুণত তিতো মৰম পালে স্বাৰ্থপৰ হওঁ সময়ৰ বিপৰীতে তোমাৰ মৰমে মোৰ দেহত তুলিলে এয়া শুনি আছে ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ য'ত আজি অনুভৱৰ পৃষ্ঠালৈ মই মেঘা আছোঁ নিশাৰ এই সময়খিনিত আপোনাৰ কাষতে আপোনাৰ সহযাত্ৰী হৈ অভিধান মেলি কবিতাৰ অৰ্থ বিচাৰি হাহাকাৰ কৰোঁ নিজাকৈ তুলি ধৰোঁ নিজৰে প্ৰণয় ছবি আবেলি এতিয়াকে কবিতা বা কবিৰ ভাষা যেন জটিল হ'লেও জীৱনৰ আবেলি জীয়াই থকাৰ এক অনন্য মাদকতা জীৱন পাতৰ খোজত যেন এক হেঙুল প্ৰহৰ তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা অনুভৱৰ পৃষ্ঠা আজি সজাইছোঁ মাথো আপোনাৰ আবেলিটোক লৈ কেনে পাইছে সেয়া পিছে জনাবলৈ নাপাহৰিব আৰু তাৰ বাবে জানিতো কি কৰিব লাগে তথাপিতো মই মেঘাই আপোনাক আকৌ এবাৰ জনাই দিছোঁ আপুনি অনুভৱৰ পৃষ্ঠাক লৈ যদি কোনো ধৰণৰ আপোনাৰ মতামত পঠিয়াব বিচাৰে হোৱাটছআপ বা SMS-ৰ জৰিয়তে তেন্তে আপুনি লিখিব #অনুভৱ-পৃষ্ঠা আৰু তাৰ পাছত আপোনাৰ সেই মনৰ অনুভৱ আপোনাৰ নাম ঠিকনা উল্লেখ কৰি পঠিয়াই দিব 7390000943 এই নম্বৰটোত তেন্তে এতিয়া মই মেঘাই পুনৰ আপোনাক লৈ যাব বিচাৰিছোঁ এই নিশাটিত এই সুমধুৰ গীতৰ মাজলৈ अभी ना जाओ छोड़कर कि दिल अभी भरा नहीं अभी ना जाओ छोड़कर कि दिल अभी भरा আবেলিৰ প্ৰহৰতে কেতিয়াবা যেন বিচাৰি পাওঁ অমিয়া সুৰ ব্যস্ত হোৱাৰ নাটক সামৰি উপভোগৰ আখৰা কৰোঁ এয়া শুনি আছে ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ প্ৰাউড টু বি লোকেল আৰু মই মেঘাই আজিৰ এই নিশাটিত অনুভৱৰ পৃষ্ঠা সজাইছোঁ মাথো আপোনাৰ সেই আবেলিটোৰ সৈতে হেৰাই যাব খোজো অনন্ত কাললৈ আবেলিৰ গৰ্ভত নদীৰ বালিচৰত বহি জীৱন আকৌ সময়ৰ দুৰ্লভ কেনভাছত
মাছমৰীয়াৰ উভতনি যাত্ৰাত যেন গধূলি নামে আৰু আবেলিবোৰ একাত্ম হয় নীলাজ পাহাৰৰ বুকুত তোমাৰ সেই খুবা ফুলে পাতে লাগি আছে নিবিৰ মৰুষা বতাহতে বাজে নিশা বহুত হ'ল ক'বলগীয়া বহুতো আছে তোমাৰ তিতা চুলিকচাৰ টোপ টোপ তাৰ বাবে ধাৰিলোঁ ৩২টা আবেলি বকুৰ কাজিৰঙাত আজি সোণাৰু মৰহি গ'ল তোমাৰ চাউলিত আবেলি হ'ল সুমথিৰা বৰণীয়া আবেলি এতিয়া গধূলি হ'ল আৰু এতিয়া এই মেঘাৰো যোৱাৰ সময় হ'ল ক'ৰবাত কোনোবা কবিৰ লিখনিত পঢ়িছিলোঁ এটি ধুনীয়া কবিতা আবেলিক লৈ এয়া শুনি আছে ৰেডিঅ' কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ প্ৰাউড টু বি লোকেল আৰু এতিয়া যিহেতু নিশা 12 বাজিল গতিকে মই মেঘাই আজি অনুভৱৰ পৃষ্ঠা ইমানতে সামৰিব বিচাৰিছোঁ আজিৰ অনুভৱৰ পৃষ্ঠা সজালোঁ আপোনাৰ আবেলিটোক লৈ অহা সপ্তাহত পুনৰ এটি নতুন অনুভৱৰ সৈতে অনুভৱৰ পৃষ্ঠাক সজাম শুনিবলৈ নাপাহৰিব শুনক মাথো এয়া কাপশ্বপ 94.3 FM ওৱান ষ্টপ নন ষ্টপ প্ৰাউড টু বি লোকেল শুভৰাত্ৰি